কৰি ভাগৰ লাগিছে আৰু মালে মনত পৰিছে কাইলৈ গাঁৱলৈ গৈ মাক দুদিনমানৰ কাৰণে ইয়াৰ টাউনলৈ লৈ আহিবগৈ লাগিব। কাম কৰি ভাগৰ লাগি আহিলে। আগতে ছোৱালীজনী থাকোঁতে ইমান কষ্টও হোৱা নাছিলে। তাই মোক কাম বনবোৰত অকণমান লাগি দিয়ে। এতিয়া চাকৰি পোৱাৰ পৰা তাই টাউনলৈ গুচি গ'ল। মোৰ বৰ হাৰাশাস্তি হৈছে। বাপেকেও এইফালে টাউনতে থাকে। হওক দে, কষ্ট কৰি হ'লেও যে তাই যে চাকৰি এটাকে পালে। মাজনীলৈকে ফোন এটা কৰোঁ। মাজনী, কি কৰিছ? কি? তই কাইলৈ আহিবি? ঠিক আছে হ'ব দে। মাজনীয়ে মোক কাইলৈ নিবলৈ আহিব। মুখ হাতকেইটা ধুই ল'লো। এতিয়া যাওঁ, বিচনাতে পৰি দিমগৈ। কাইলৈ তাই আহিব নহয়, ৰাতিপুৱা সোনকালে উঠিব লাগিব। মাজনী আহিম বুলি কৈছিলে, নাই অহা দেখোন। মাজনী তই আহিলি? আহিলো মা। ব'লা যাওঁ এতিয়া। আমি যাওঁতে এখন গাড়ী শ্ব'ৰুমত সোমাই যাম আৰু তাৰ পৰা গাড়ী এখন লৈ যাম। হ'ব তেন্তে, তই যি ভাল দেখ কৰ। আজিকালি শ্ব'ৰুমলৈ কাষ্টমাৰ এটাও অহা নাই। কোনোবা আহিছে? ঐ বিকি, যা দৰ্জাখন খুলি দে, কাষ্টমাৰ আহিছে। ঠিক আছে বছ, খুলি দিছোঁ। বছ, বহিব পাৰোঁনে? মই আৰু মোৰ মা আহিছোঁ। মোৰ মা বাহিৰতে আছে। ঠিক আছে, বহিব নালাগে, গাড়ী চোৱা কোনখন পচন্দ হৈছে। ই গাড়ীখনত কিমান? কোনখন? সেইখন। ঠিক আছে, হ'ব, বহা, পে'মেণ্টটো কৰা আৰু গাড়ীখন লৈ যোৱা। গাড়ীখনৰ কোনটো কালাৰ তোমাৰ পচন্দ হৈছে? মোক ব্লু কালাৰটোহে লাগে। ঠিক আছে, পে'মেণ্টটো কৰা আৰু লৈ যোৱা। মা, গাড়ীখন কিনি ল'লো। ব'লা এতিয়া মোৰ ঘৰটো চাবাগৈ। ব'ল তোৰ ঘৰটোকে চাওঁগৈ। মা, এইটো মোৰ বেডৰুম। হয় নেকি? বৰ ধুনীয়া লাগিছে পাই। আজি ৰাতি বৰ ধুনীয়া ৰুম এটা থ'ম দেই। আৰু কি আছে দেখাচোন। এইটো মোৰ ড্ৰয়িং ৰুম। খ্ৰীষ্টমাছ আহিব যে, সেইকাৰণে তৈয়াৰী কৰি থৈছোঁ। হয় নেকি? ভালে লাগিছে দে। আৰু টিভি ৰুমটো চাবা ব'লা। তাত বহি তুমি টিভি চাবা, মই তোমালৈ কিবা এটা খাবলৈ আনিম। ব'ল। মা, এইটো মোৰ টিভি ৰুম। মা, তুমি মোৰ কথাটো ক'লা যে? মাকে জীয়েকৰ কথা চব জানে, সেইকাৰণে তই কোৱা কথা এষাৰকে কৈ চালোঁ আৰু। বাৰু দে, মই বহো, মোৰ বৰ ভোক লাগিছে। তই খাবলৈ কিবা এটা আন। ঠিক আছে তেন্তে, হ'ব, তুমি বহা, মই আনোগৈ। কি ধুনীয়া নিউজ দিছে ঐ। নিউজ নাচাওঁ, কি চাওঁ চিৰিয়েলকে চাওঁ। বৰ ধুনীয়া চিৰিয়েল দিছে দেই। মা, লোৱা, চাহ খাবলৈ আনিছোঁ। দে মা, তুমি খোৱা, মই কামত লাগোগৈ। তুমি আজি ইয়াতে শুই যাবা। বিচনাখন অকণমান ভাগি আছে, মেৰামতি কৰিব লাগিব। ময়ো ইয়াতে কাম কেইটামান আছে, কৰি লওঁ। কাইলৈ ৰেষ্টুৰেণ্টত গৈ কিবা এটা তোমাক খুৱাই আনিমগৈ। বাইদেউ, টিকট এটা দিয়কচোন হোটেলখনত। লওক এইটো লওক। মা, ব'লা ভিতৰলৈ ব'লা। মা, বহা। ঠিক আছে। ৱেটাৰ, খাবলৈ মিঠাই আনা। কি দিম বাইদেউ? যোৱা, ৰসগোল্লা এটাকৈ লৈ আহা। এটা নহয়, 3টা আনা। মা, 2টা তুমি খাবা, এটা মই খাম। ঠিক আছে বাৰু, কি মিঠাই বা সেইটো? এয়া লওক বাইদেউ। দে। মা, এইটো খোৱা। এইটো কি গেলা পচা বস্তু দিছা হে? গোটেই পানীখিনি ভিতৰত পৰি আছে। এইটো গেলা বস্তু দেই। এইটো বাৰু মানুহে খায়নে? বাইদেউ, পুৰি দিম নেকি? কি? এই গেলা পচা বস্তুটো আকৌ পুৰি দিবা? নহয় তেন্তে চিংৰা দিম নেকি? হেৰৌ পাগল ৱেটাৰ, চিংৰাচোন মুখৰ আগতে আছে। মায়ে একে খাব। হ'ব, তই যা। ঠিক আছে বাইদেউ, মই যাওঁ। তুমি যে মা আৰু দেই, মানুহক লাজত পেলা মাৰিবা।